কি খবৰ সকলো ভালে আছে নিশ্চয় আৰু গমেই পাইছে মই বাহঁতৰ ঘৰত আছোঁ গতিকে আজি ক'তো যোৱাও নাই সেয়ে ভাবিলোঁ বাৰ ঘৰখনে অকণমান দেখুৱাই দিওঁ আৰু তেতিয়াহ'লে আহক ভিডিঅ'টো চাওঁ এইটো বাহঁতৰ এখন চোতাল হয় মানে কাম চলি আছে কিবা কিবি আকৌ বনাব ঘৰৰ সেইবাবে ঘৰৰ কাম চলি আছে আৰু এখন গ্ৰিল এই আমাৰ এইটো টিকলাটো এইবিলাক কৰি আছে আৰু উপায় নাই ইগনোৰ কৰিব এইটো এতিয়া মই এইখন বাৰান্দা হয় সৰুকৈ এখন বাৰান্দা ৰাখিছে আৰু এনেদৰে এখন ডাইনিং হয় আৰু ইয়াতে থৈ দিছে কেতিয়াবা এতিয়া দুপৰীয়া টাইমত মানে ভাত চাত খালে ইয়াতে খায় বাৰান্দাতে খায় আৰু এইখন সৰুকৈ এনেদৰে ৰাখিছে এনেকৈ বাহিৰৰ ফালে চাবলৈ চাওকচোন ধুনীয়াকৈ দেখা পায় আৰু এতিয়া আমি ড্ৰয়িং ৰুমৰ ফালে সোমাই যাম আৰু এইটো বাহঁতৰ ড্ৰয়িং ৰুম এখন টি টেবল আৰু এইবিলাক চোফা পাৰি থৈ দিছে এনেদৰে আৰু এখন খিৰিকী হয় আৰু এইবিলাক চোফা পাৰি থৈ দিছে আৰু এইটো শ্ব'কেছ আৰু ইয়াত এইবিলাক বিভিন্ন ধৰণৰ এইবিলাক পুতলা এইবিলাক এনেকৈ সজাই থৈ দিছে এনে সজাই থোৱা সম্ভৱ নহয় যিহেতু সৰু ল'ৰা আছে তেনেকৈ দুষ্টালি কৰি থাকে কিন্তু এতিয়া এনেকৈ থৈ দিছে এইখিনি লাগ নাপায় আৰু বাকী ওপৰৰ ফালে এনেদৰে সজাইছে এইটো পুতলা মই দিছোঁ তাক টিকলাক তাৰ বাৰ্থডেত দিছিলোঁ আৰু এই বাৰ সেইখন বাৰ ফটো আৰু সেইটো ফুলদানি এনেকৈ সজাইছে আৰু সেই ফটো দুখন যে দেখিছে বাৰ শাহুমা আৰু এইটো শহুৰ দেউতাৰ ফটো শাহুমা এতিয়া নাই তেওঁ ঢুকাল শহুৰ দেউতা আছে আৰু এইটো জাপি এনেকৈ সজাই থৈছে যিহেতু ঘৰখন মানে নতুনকৈ বনাইছে সেইবাবে এতিয়ালৈকে ইমান সজোৱা নাই এনেই সাধাৰণভাৱে থৈছে আৰু এইটো এনেকৈ পকীকৈ বনাই লৈছে শ্ব'কেছ টাইপৰ আৰু ইয়াত টিভিটো থৈছে আৰু বাকী ওপৰত বাৰ ফটো সেইখন ভিনদেউৰ মা আৰু দেউতা আৰু এইখন শৰাই আৰু এইটো ভিনদেউ বা আৰু ভিনদেউ হয় আৰু এতিয়া আমি এইটো ৰুমৰ ফালে যাম আৰু এইটো এনেই থৈ দিছে আৰু এনেকৈ ইয়াতো এনেকৈ দুখন বিচনা থৈ দিছে পাৰি যিহেতু ফেমিলি বুলিবলৈ বা আৰু ভিনদেউ আছে ইয়াত বেলেগ কোনো নাই বাকী শহুৰ দেউতা আহে মাজে মাজে তেওঁ মানে আগৰ ঘৰতে থাকে বাকী এইটো শ্ব'কেছ আৰু ইয়াত বিশেষ একো নাই চব গ্লাছবোৰ বাবুই ভাঙি পেলাইছে এতিয়া অৱস্থা নাই ইয়াত সেইকাৰণে একো থোৱাই নাই তাৰমানে যিবোৰ বস্তুবিলাক থৈ দলিয়াই পিছফালে পেলাই দিয়ে আৰু এইবিলাক বাবুৰ মেডিচিন এইফালেও খিৰিকী আছে এইফালেও এনেদৰে খিৰিকী আছে আৰু এইখন আলনা ইয়াত ভিনদেউৰ কাপোৰ চাপোৰবোৰ আছে আৰু এনেই থৈ দিছে বাকী এতিয়া আমি কিটচেনৰ ফালে যাম এইটো কিটচেন এনেকৈ থৈ দিছে আৰু বস্তুবোৰ ইমান এটা চিজিল লগাই থ'ব নোৱাৰে যিহেতু বাৰ বহুত কাম থাকে বাবুৰ কাৰণে কাম থাকে তাক খুৱাব লাগে তাৰ যত্ন ল'ব লাগে এইফালে মিস্ত্ৰী সেইবাবে এনেই আৰু তেনেকৈ থৈ দিছে আৰু এনেকৈ আৰু বাকী কাম আছে বহুত কাম আছে এইটো আলমাৰি ইয়াতো কিবা কিবি লগাব আছে তলফালে এনেকৈ ষ্ট'ৰ কৰি কিবা কিবি থৈ দিছে ইয়াতো কিবা কিবি লগাব মানে আলমাৰি টাইপ কৰিব চাগে এইটো এতিয়া এনেকৈ থৈ দিছে আৰু বাকী বস্তুবিলাক থোৱা আছে এইফালেও এনেকৈ থোৱা আছে এতিয়া বাৰ ৰুমত যাম এইটো বাৰ ৰুম আৰু এইখন বিচনা আৰু এইখন বিচনাৰ কাষতে খিৰিকীখন ইয়াৰ পৰা পূৰা একদম মানুহ চাই থাকিব পাৰি এইটো ৰাস্তাটো আছে এইবিলাক গছ গছনিবোৰ আছে কাৰণে ইয়াত ধুনীয়া বতাহ বলি থাকে আছে গৰম দিলেও কথা নাই আৰু এতিয়া এইটোবিলাক থৈ দিছে এইবিলাক পিল্ল'বিলাক এনেদৰে আৰু এইখন বেতৰ খাট বাবু সৰুতে ইয়াত আছিল এতিয়া যিহেতু নালাগে ইয়াত কিবা কিবি থৈ দিছে আৰু এইবিলাক কিবা কিবি কাপোৰ এনেকৈ থৈ দিছে আৰু এইটো একদম হাঁহি উঠা কথা মানে বাৰ ড্ৰেছিংখন থাকিও মানে এনেদৰে থ'ব লগা হৈছে কিয়নো ইয়াত বাৰ বস্তুবিলাক থৈ দিছে মুখত সনা কিবা কিবি কিয়নো এই ড্ৰেছিংখনত
আগতে থৈছিল, কিন্তু এতিয়া যিহেতু বাবু আছে, বাবু এইবিলাক একদম ইয়াত উঠি একদম উৎপাত কৰি একদম চব মানে চাৰিওফালে ছটিয়াই অৱস্থা নাইকিয়া কৰে। সেইবাবে সি যাতে নাপায়, ঢুকি নাপায়, তাৰ বাবে ইয়াত থৈছে। আৰু এইখন বাৰ ড্ৰেছিংখন বিয়াত দিয়া। আৰু এইটো হ'ল বাৰ গডৰেজটো। আৰু এইখন আলনাখন এনেদৰে থৈ দিছে। এতিয়া ইয়াত বেগ চেগবোৰ থৈ দিছে। আৰু কাষতে আৰু এটা বস্তু দেখাম, মানে এইটো ভিন্দৰ দোকানৰ কাউণ্টাৰ, হাৰ্ডৱেৰ দোকান আছে ভিন্দৰ। আৰু এইটো ৰাস্তাটো ইয়াৰ পৰা দেখাই দিওঁ। আৰু এয়া ৰাস্তাটো এনেদৰে। আৰু এইখন দোকানতো টিকলাৰ ফটো থৈ দিছে, এইটো ভিন্দো। আৰু এইটো গণেশৰ মূৰ্তি এনেদৰে থৈ দিছে। এইখন খিৰিকী, আৰু এইখন ভিন্দৰ চকী, ইয়াত বহে। আৰু এইবিলাক কিবা কিবি মই নাজানো, চিনি নাপাওঁ এইবিলাক বস্তু। আৰু এনেকৈ থৈ দিছে। আৰু এনেকৈ মই ভিন্দৰ দোকানৰ সন্মুখত আহিলোঁ। এইখন ভিন্দৰ দোকান। আৰু বহিবৰ বাবে ধুনীয়াকৈ বনাই থৈছে। আৰু এইডাল ফুল হয়, জবা ফুল। আৰু এইফালেও কিবা কিবি ফুল আছে। এইখন এখন ইয়াত টিং কিবা কিবি আছে। আৰু ইয়াতো আছে আৰু কিন্তু যিহেতু ইয়াত ৰঙো বিক্ৰী কৰে, ইয়াত এইটো ৰঙৰ মেচিন। আৰু এনেদৰে বস্তুবিলাক ইয়াত থোৱা আছে। আৰু এনেকৈ ৰেকত এইবিলাক থৈ দিছে। আৰু এইখন দোকানখন, এইটো ইয়াত ৰেষ্ট ল'ব পাৰে গধূলি টাইমত। এই তোমাৰ টিকলাটোৱে আমাৰ কিবা কিবি বকি আছে এইফালে চাই। আৰু এইটো ওপৰৰ ফালে এনেকৈ উঠি যাব পাৰে, কিন্তু হেৰি নাই ইয়াত এতিয়া একো মানে ওপৰত আৰু বনোৱা নাই, বনাব পাছলৈ। ইয়াত এনেকৈ টিং দি দিছে। আৰু এইখিনি ওপৰতো এনেকৈ ইয়াৰ পৰা দেখাই দিওঁ, বহুত ৰ'দ আছে যিহেতু। এইটো তল, ইয়াত বতাহ বলি আছে। আৰু বাবু টিকলা এইটো চোৱাচোন ইফালে। বাই, টাটা দিয়া। টাটা। চুম দিয়া হাতে দি চুম দিয়া। ক্লেপ নহয়, চুম। সেনেকৈ দিয়া সেনেকৈ দিয়া। আৰু এইফালেদি বাহঁতৰ ৰুমত ঘৰত যায়। আৰু এইটো ৰাস্তাটো আগতে কেঁচা আছিল, এতিয়া পকী কৰিছে। আৰু এনেদৰে, আৰু এয়া এইফালে এনেদৰে যায়। আৰু ইয়াত এই ফুল ৰুইছে এনেকুৱা। এতিয়া আৰু এটা বস্তু দেখাই আছোঁ। এইটো এটা ৰুম বনাই আছে বাহঁতৰ। এইফালে এইটো হোৱা নাই, বনাই আছে। এইটো আলমাৰি টাইপ কৰিব, ইয়াত কিবা কিবি থ'ব। আৰু এনেকৈ সেইটো ভিতৰত মানে হেৰি কৰিব, ভিতৰত মানে বনাব ৱাছৰুম। কিয়নো বাহিৰত আছে টয়লেট বা বাথৰুম, কিন্তু এতিয়া ইয়াতে বনাব। বাহিৰত কেতিয়াবা দিগদাৰ হয়, সেইবাবে ইয়াত আছে ধুনীয়াকৈ। কিন্তু কেতিয়াবা মানে ভিতৰতো প্ৰয়োজন হয়, সেইবাবে ইয়াতে ভিতৰতে বনাইছে। আৰু এইটো এটা ৰুম বনাইছে। পাছত কি কৰে, এইটো এতিয়া বনাইছে, ভবা নাই এতিয়ালৈকে ৰুমটো কি কৰিব, এনেই বনাই থৈ দিছে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। আৰু এতিয়া মই এঠাইত যাম। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। আৰু অন্য এটি ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাই আছোঁ। আজিলৈ বাই বাই।